নমস্কাৰ সকলোকে মোৰ চেনেলৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি হ'ল দেওবাৰ আৰু আজি হৈছে মাঘৰ বিহুৰ উৰুকা। আৰু আজি বতৰটো চাওকচোন, ৰাতিপুৱা একেবাৰে কুঁৱলী আঁতৰাই নাই। এতিয়া সময় কিমান হ'ল? 10 বাজিবৰে হ'ল। কুঁৱলী এতিয়াও ধৰিয়া আছে। কুঁৱলী একেবাৰে বগা হৈ ধৰিয়া আছে, এতিয়ালৈকে আঁতৰাই নাই। 10 বাজিলে, ৰাতিপুৱা 4-5 মান বাজি থকা নিচিনা হৈছে। পুৰা বগা হৈ আছে, আজি ৰ'দো নোলাবই চাগে। আমি এতিয়া বনাই যাম মেজি। এইডোখৰতে বনাওঁ। হ'ব, তুমি পিন্ধিছানে? হ'ব। মই এতিয়া বনাব লৈছোঁ এইফালে মেজি এটা গাঁত খান্দিলোঁ। সেইখন দা নহয়, তুমি কি দেখিছাচোন কিমান মানে হেৰিকে খান্দিছোঁ। খুটা পুতিলোঁ, এতিয়া বাৰীত আহিছোঁ খৰি বিচাৰি মেজিত জাপিবলৈ। বিচাৰি মানে গোটেই বাৰীখনটো খৰিয়ে হৈ আছে। এইবোৰ জেৰুৱা দিছিলে যে, এইবিলাক আছে, এইখিনি গোটাই আনি দি দিওঁগৈ। বাৰীখনো চাফা হ'ব, মেজিও হৈ যাব। আৰু মোৰ হেল্পাৰ দুটা হেল্পাৰ, কাম কৰাতকৈ বেছি কাম বহোৱা হেল্পাৰ ন। এতিয়া খৰিখিনি গোটাই লওঁ, তাৰপিছত মেজিটোত জাপি লওঁ। মেজি কমপ্লিট, এইফালে হৈ গ'ল। মানুহো সমানেই মেজি, একদম চাইজৰ পুৰা সমান হৈছে। নিজৰ চাইজৰ বনাই দিছোঁ। এতিয়া গা পা ধুলোঁ, কাম বন কৰি আজৰি হয় এতিয়া ওলাইছোঁ বজাৰলৈ যাওঁ বুলি। চুলিখিনি ধুই দিলোঁ যে, এইফালে চুলিখিনি তেতিয়া আছে, এনেকৈ ফণী হোৱা নাই, এনেকৈ ওলাই লৈছোঁ। যাওঁ মা হ'লনে? যাওঁ হয় গ'ল। এতিয়া গৈ থাকোঁ বজাৰলৈ। নমস্কাৰ সকলোকে। কালি বজাৰৰ পৰা আহি আৰু ভিডিঅ' কৰা নহ'ল, একেবাৰে আজি আকৌ পুনৰ ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। আজি হৈ গ'ল মাঘৰ বিহু। আৰু এতিয়া ৰাতিপুৱা উঠিয়ে মই ইয়াত কাঠ আলু খাই আছোঁ। ইমান ঠাণ্ডা। আজি কিন্তু কুঁৱলী অলপ সোনকালে আঁতৰিলে। কালি 10 মান বজাত আঁতৰিছিলে, আজি 8টা বজাতে মুকলি হ'ল, ৰ'দটো ওলালে। এতিয়া খাই লওঁ আলু কচু, তাৰপাছত আকৌ চুঙা চাউল খাব আছেই। লগ পাই আছোঁ, চাই থাকিব। গৈ থাকোঁ এতিয়া মাঘৰ বিহু ভোজ খোৱা তালৈ ওলাইছোঁ। আহিছোঁ এতিয়া ওলাই। আহি আছোঁ। এয়া আমাৰ বিহু পালোহি।
গধূলি হৈ গ'ল, আন্ধাৰ হ'ল। এতিয়া সময় হৈছে কিমান 5:30 বাজিছে। আমাৰ ভোজ খাব হোৱাই নাই, 7-8টামান বাজিব চাগে। এতিয়া সেইটো কাৰণে ভাবিছোঁ মেজিটো জ্বলাই দিওঁ। কালি দেখিছিলে নহয় পোৱালি মেজি এটা বনাই থৈছিলোঁ, এতিয়া সেইটোকে জ্বলাওঁ বুলি ভাবিছোঁ। আমাৰ ফালে তেনেকৈ মানে মেজি জ্বলোৱাটো নিয়ম নহয়, নিয়ম কেনেকৈ কি কৰে নাজানো। মেজিত কিবা পূজা কৰা সেইবিলাক আমাৰ ইয়াত মানে ইমান মেজিটো তেনেকুৱা একো নাই। জ্বলোৱা হয় এইটো মানে ফূৰ্তিতে, এনেই মানে ভাত খাই জুই ফুৱাবলৈ জ্বলোৱা নিচিনা তেনেকৈ জ্বলোৱা হয়। ময়ো সেইটো কাৰণে মানে এতিয়া মেজিটো সেই জুই ফুৱাবলৈ জ্বলোৱা নিচিনাকৈ জ্বলাই দিওঁগৈ বুলি ভাবিছোঁ। আকৌ ভোজ খাই আহি জ্বলাওঁ মানে দেৰি হৈ যাব যে, ঠাণ্ডা লাগিব। এতিয়া সেইটো কাৰণে জ্বলাই মেলি আজৰি হৈ থাকোঁ, তাৰপিছত খাবলৈ যামগৈ। ব'লক এতিয়া তেন্তে মেজি জ্বলাওঁগৈ। মেজি জ্বলাম বুলি ৰাইজ জ্বলাওঁগৈ। আন্ধাৰ কোনজনী কান্দিছে? জ্বলাই দিলোঁ। খতম মেজি জ্বলালোঁ। বিহু শেষ সমাপ্ত। আজি আমাৰ দাদাও আহিলে। ক'ত গ'ল? এই পলাইছে। ভোজ খাবলৈ আহিছোঁ এতিয়া। এয়া ৰাতি দৃশ্য। কলি তুমি মই নেকি? খাই বৈ আজৰি যাই গৈ থাকোঁ এতিয়া। আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। খাই বৈ আজৰি হ'লোঁ, এতিয়া ঘৰলৈ গৈ থাকোঁ। যদি ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিব আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, বাই বাই। ব'লা গৈ থাকোঁ, বাই বাই।